হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক ডেইলি নিউজ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ হৈছে ৰাজ্যত দ্ৰুতগতিত শাক পাচলিৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান মগুৰ দাইল প্ৰতি কেজিত 120 টকা, সৰু মচুৰ দাইল 96 টকা, ধাৰা মিঠাতেল প্ৰতি লিটাৰত 140 টকা, আলু প্ৰতি কেজিত 50 টকা আৰু পিঁয়াজ প্ৰতি কেজিত 80 টকা হোৱা দেখিবলৈ পোৱা গৈছে। দ্বিতীয় খবৰটো হৈছে ইংলেণ্ডত কৰোনা আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। শনিবাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি 2 ডিচেম্বৰলৈকে লকডাউন ঘোষণা কৰে। বিশেষজ্ঞসকলৰ মতে ডিচেম্বৰ মাহত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ইংলেণ্ডত কৰোনা আক্ৰান্তৰ সংখ্যা 10 লাখতকৈও অধিক। নেক্সট খবৰটো হৈছে ছেমছাঙে এটা লেটেষ্ট এপ ৰিলিজ কৰিছে। আপুনি যদি ছেমছাঙৰ ডিভাইচ ব্যৱহাৰ কৰে তেন্তে এইটো আপোনাৰ বাবে এটা ভাল খবৰ। ছেমছাঙে স্মাৰ্ট থিংছ ফাইণ্ড নামৰ এটা এপ মুকলি কৰিছে, যাৰ জৰিয়তে আপোনালোকে নেটৱৰ্ক আৰু ইণ্টাৰনেট নাথাকিলেও হেৰুৱা ফোন বিচাৰি উলিয়াব পাৰিব। ছেমছাঙে এই এপটোত ব্লুটুথ ল' এনাৰ্জি আৰু আল্ট্ৰা ৱাইডবেণ্ড টেকন'লজি ব্যৱহাৰ কৰিছে, যাৰ জৰিয়তে তেওঁলোকে হেৰুৱা ফোন বিচাৰি উলিয়াবলৈ সক্ষম হয়। ছেমছাঙৰ এই এপটো এণ্ড্ৰইড 8 আৰু তাৰ পাছত অহা OS-সমূহত কাম কৰা গেলেক্সি স্মাৰ্টফোন আৰু টেবলেটসমূহত ছাপোৰ্ট কৰিব। ইয়াৰ উপৰিও গেলেক্সি ৱাচেছৰ লগত কম্পেটিবল হৈ থকা টাইজেন 5.5 নাইবা তাৰ পাছৰ OS-সমূহত এই এপটোৱে ছাপোৰ্ট কৰিব। নেক্সট খবৰটো হৈছে ভাৰতত পাবজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। প্ৰথমতে এই গেমটো গুগল প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা ৰিমুভ কৰি দিয়া হৈছিল যদিও বহু লোকে এই গেমটো খেলি থাকিব পাৰিছিল, যিসকলৰ ফোনত গেমটো আগৰ পৰা ইনষ্টল হৈ আছিল। কিছুদিন পূৰ্বে পাবজি মোবাইলে তেওঁলোকৰ ফেচবুক পেজত এটা ঘোষণা কৰি জনায় যে 30 অক্টোবৰ 2020ৰ পৰা টেনচেণ্ট গেমৰ দ্বাৰা ভাৰতৰ সকলো ইউজাৰ্ছৰ বাবেই পাবজি মোবাইল, নৰ্ডিক মেপ, লিভিক আৰু পাবজি মোবাইল লাইট বন্ধ কৰি দিয়া হ'ব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।